আকৌ এবাৰ মোদী চৰকাৰ। এজন ধনলোভী গায়কে গাইছিল, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আৰু তাৰ তালে তালে একাংশ নীলাজ নেতাই ৰাজপথত নাচি বাগি ৰাইজৰ পৰা ভোট ভিক্ষা কৰিছিল। নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগি গৈছে, নীলাজ নেতা কোন? নীলাজ নেতা হৈছে এখেতে। মই দেখাই দি আছোঁ কোন নীলাজ নেতা হয়। এই আমাৰ নীলাজ ছাৰ। এখেতে ভোট খুজিছিল কেনেকৈ জানেনে গাইজ? নিশ্চয় এইটো আপোনাৰ মনত প্ৰশ্ন জাগি গৈছে। তো কেনেকৈ ভোট ভিক্ষা কৰিলে? নিশ্চয় এইটো আপোনাৰ মনত অলপ জানিবলৈ খুজিছে। তেনেহ'লে কেনেকৈ ভিক্ষা খুজিছে এইটো ভিডিঅ'ত চাওক, আপুনি নিশ্চয় গমেই পাব। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আমাৰ ৰাইজে আমাৰ ছাৰসকলক কেনেকৈ আহ্বান জনালে যে আপুনি আগত যদি চাই থাকে না, আপুনি নিশ্চয় ক'ব যে আমিও ছাৰক আহ্বান জনাওঁ। তো কেনেকৈ আহ্বান জনালে ছাৰক আগত চাওক। আহ্বান জনাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো মহিলাসকলক যাতে এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে ইউজ কৰা চুৰি আৰু মেখেলা ইউজ কৰা মেখেলা চাদৰ পঠাওক তেওঁলোকলৈ, যাতে তেওঁলোকৰ অলপমান বিবেক আৰু বুদ্ধি আহে। আমাৰ ঘৰত ন সৰু সৰু ভাই ভনী আছে, তো তেখেতে আলহী আহিলে ইমান ফূৰ্তি হৈ যায় নহয় যে আজি আমি বৈদ্য খাম। তো আমাৰ ছাৰসকলৰ কাৰণে খাব নোৱাৰে। তো ছাৰসকলৰ কাৰণে খাব নোৱাৰিলেতো এখেতে ক'লে কি কৈ আছে জানেনে? আপুনি শুনিলে আপোনাৰো ক'বলৈ মন যাব। তো শুনক কি বুলি কয়। মুৰ্গী এটা খাম বুলি আনিছিলোঁ, দেখো ঘৰত পিঁয়াজ নাই, মুৰ্গীটো এৰি দিলোঁ। এতিয়া সি ফূৰ্তিত বিজেপি চৰকাৰ জিন্দাবাদ বুলি চিঞৰি আছে। এটা চিৰণীত ন বহুত ছাত্ৰ আছিল, তাৰে মাজত এটা ছাত্ৰক ছাৰে উঠাই কেনে প্ৰশ্ন কৰিলে যে কা কি? তো ল'ৰাজনে কি উত্তৰ দিলে শুনক। কাপুৰুষ কাক বোলে? যি পুৰুষে কা সমৰ্থন কৰে তাকে কাপুৰুষ বোলে। আমাৰ ছাৰসকলে 2021ত আকৌ ক'বলৈ আহে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। অ' ছাৰ ভোট ভিক্ষা কৰিব আহিছে নহয়? তো আমাৰ ৰাইজে কি কয় সেইটো শুনক। আকৌ এবাৰ দূৰৰ পৰাই নমস্কাৰ। আজিৰ ভিডিঅ'টো ইমানেই গাইজ, যদি ভাল লাগিছে কমেণ্ট কৰক, লাইক কৰক এণ্ড ছাবস্ক্ৰাইব কৰক। আৰু প্লিজ দাদা ছাবস্ক্ৰাইবটো কৰি দিবহে। আপোনাৰ এটা ছাবস্ক্ৰাইবো মোৰ আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ দিব। কাৰণ এইবোৰ ভিডিঅ' আপুনি যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেনেহ'লে আপোনাৰ মোবাইলত আগত যাব। থেংক ইউ দাদা। তো প্লিজ দাদা এটা ছাবস্ক্ৰাইব কৰি দিয়াহে দাদা, আপোনাৰ পইচা নাযায় দাদা। প্লিজ কৰি দিয়াহে ছাবস্ক্ৰাইব প্লিজ দাদা।